Hey everyone, welcome back to my mini blog. বহুত দিনৰ মাজলৈ আপোনালোকলৈ এটা মিনি ব্লগ আগবঢ়াইছোঁ। আচলতে বহুত দিন মিনি ব্লগ দিয়াই নাই, ভাবিছোঁ আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আচলতে আজি ৰাতি বনাব লৈছোঁ এটা স্পেচিয়েল বস্তু, সকলোৱে ভাল পায় বাৰু, হাঁহৰ মাংস। সেইকাৰণে ভাবিলোঁ তাকে শ্বেয়াৰ কৰি দিওঁ, যিহেতু একো ভিডিঅ' আপোনালোকৰ মাজলৈ দিব পৰা নাই। আৰু এতিয়া বনাব লৈছোঁ হাঁহৰ মাংস আৰু জহা কোমোৰাৰ লগত। কাৰ প্ৰিয় বাৰু, মই সকলোৱে ভাল পাওঁ হাঁহৰ মাংস। আৰু ইয়াতে জলকীয়াটো ভাজি ল'লোঁ, তাৰপিছত নহৰু অকণমান দিলোঁ। চবেই জানেই আৰু জাষ্ট বনোৱাটো আপোনালোকে লাগি হোৱা নাই, কিনো আজি খাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু সেনেকৈ চিম্পলকৈ বনাইছোঁ আৰু হাঁহৰ মাংসকণ। প্ৰথমতে পিঁয়াজ দিলোঁ, হাঁহ তাৰপিছত মাংসখিনি দি দিছোঁ।